তৰা তৰা এই পানী অকণমান আনচোন বৰ ভাগৰ লাগিছে ৰ'বা গৈছোঁ দেউতা এয়া লোৱা পানী কি হ'ল দেউতা তোমাৰ গাটো বিষাই আছে নেকি নাই তৰা গৰম যে বহুত পৰিছে ভাগৰহে লাগিছে অলপ মা তেনেহ'লে তুমি সোনকালে ভিতৰলৈ আহা মই ভাতকেইটা বাঢ়ি দিওঁ তোমাক আৰু সোনকালে আহিবা তেতিয়াই ভাতকেইটা খালে তুমি অলপমান শক্তি পাবা নহ'লে সদায় দেৰিকৈ ভাত খালে ক'ৰ পৰা তোমাৰ গাটো ভালে থাকিব সোনকালে আহা মা গৈছোঁ ভিতৰলৈ কৃষ্ণ মা ভগৱান কৃষ্ণ কৃষ্ণ তৰা ভাতকেইটা দে মা ভাতকেইটা দে মা গৈছোঁ দেউতা এয়া দেউতা ভাতকেইটা কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু নাৰায়ণ তৰা কাৰ ফোন আহিছে চাচোন মা ফোনটো বাজি আছে চাওঁ ৰ'বা দেউতা কাৰোবাৰ ফোন কাৰ ফোন আহিলে বা হেল্ল' মই জমি ক নতুন নম্বৰ এইটো মোৰ নাই মই চিনিয়ে পোৱা নাছিলোঁ সেইকাৰণেতো অলপ দেৰি হ'ল উঠাওঁতে দে ক এতিয়া এডমিশ্যন ল'লোঁ নহয় মই হয় নেকি ক'ত চহৰতে ল'লোঁ আকৌ আৰু ল'লিনে নাই পিছে নাই লোৱা ক'ত এতিয়াই ল'ম দেউতাৰ কেইটামান পইচা জমা হৈ লওক তাৰপিছত লওঁ আৰু তেনেহ'লে এটা কাম কৰ আমাৰ লগতে একেলগে আহি যা ক'ত পাম তাতে ইয়াতে এইখন যিখন কলেজ আছে তাতেই ল'ব লাগিব আৰু আমাকতো ঘৰৰ পৰা চহৰতে এডমিশ্যন দি দিলে হয় নেকি তহঁতৰে ভাল দে নহ'লে আৰু দেউতাক কৈছা এবাৰ নাই নোৱাৰোঁ ক এবাৰ কেনেকৈ ল'ম কচোন দেউতাই ইমান টকা ক'ৰ পৰা জমা কৰিব পাৰিব হ'লে দেউতাই দিব পাৰে এবাৰ কৈ চাবিচোন মোৰো মন আছিলে বহুত ঠিক আছে সেইটো তেনেহ'লে তোৰ এইটো কথা দেচোন এডমিশ্যন লোৱা না নলা দে ফোন কৰিবি মোক কথা পাতিব পাহৰি নাযাবি আৰু নিশ্চয় কিয় নাপাতিম তহঁতেহে মোক পাহৰি নাযাবি দে ৰাখোঁ এতিয়া নহ'লে অ'কে বাই সিহঁতৰে দিন আৰু মই যদি এনেকৈ ভাল কলেজত পঢ়িবলৈ পালোঁ হয় বহুত আশা আছিলে সৰুৰ পৰা ভালকৈ পঢ়া শুনা কৰি ভালদৰে ভাল কলেজত এডমিশ্যন ল'ম বুলি কিন্তু নাই নহ'ব দেউতা গৈছোঁ দেউতা কিয় মাতিছিলা কোৱা কাৰ ফোন আছিল তৰা সেইটো কোনোবা অচিনাকি নম্বৰৰ ফোন আহিছিলে কাৰোবাৰ চিনি নাপালোঁ সেইবাবে ৰাখি থৈ দিলোঁ মই ভাত নাখাওঁ দিয়া দেউতা মোৰ একেবাৰে ভোক নাই যদি মোৰ পিছত ভোক লাগে তেনেহ'লে বাৰু মই খাই ল'ম এতিয়া তুমি খোৱা যা মা ভাতকেইটা খাই ল'বি তই য'তেই এডমিশ্যন লোৱা মই তাতেই এডমিশ্যন দিম তো তুমি কেনেকৈ গম পালা দেউতা তই ফোনত কৈ থাকোঁতেই মই শুনিছোঁ তই চিন্তা কৰিব নালাগে জমাৰ পইচা দুটামান আছে সেয়াৰেই সকলো হৈ যাব হ'ব মা হ'ব দেউতা তুমি ইমান ভাল মই এতিয়া লগবোৰক কৈ আহোঁ যাই পেলাই য়েছ কাইলৈ মই চহৰলৈ যাম বিশ্বাসে হোৱা নাই যিমান যি আছে সকলো সোমাই লওঁ আৰু তাড়াতাড়ি দেউতা দেউতা ক'লৈ গ'লা মোৰ ফালে দেৰি হৈ আছে লগবিলাকে এইফালে ৰখি আছে মোক মই কি কৰোঁ এতিয়া যাব লাগে দেৰি হৈ আছে মোৰ এইফালে দেউতা 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 গৈছোঁ মা ক'তনো আছা তুমি গৈছোঁ মা গৈছোঁ দেৰিকা অথনিৰ পৰা ৰৈ আছোঁ দেউতা ক'লৈনো গ'ল তই যাবলৈ ওলালি তৰা নহ'লে দেউতা মই তেতিয়াই তোমাক কৈছিলোঁ যে মই ৰাতিপুৱা ওলামে 10 বজাৰ আগতে তুমি ক'ত আছিলা ইমান সময় মই কাম কৰি আছিলোঁ অলপ মা কাম ক'ৰ পৰা আমি দুখীয়া মানুহ যা গৈ মা যা ভালদৰে পঢ়া শুনা কৰিবি ভালকৈ চলিবি ডাঙৰ মানুহ হ'বি যা ঠিক আছে দেউতা মই যাওঁ সেই বুলি মোক পাহৰি নাযাবা আৰু মই গ'লোঁ বুলি পেলাই আহিবা তুমিও মাজে মাজে হ'ব মা হ'ব আৰু নিজৰ খোৱা পাতিও ভালকৈ যত্ন ৰাখিবা হ'ব মা হ'ব মই গ'লোঁ এতিয়া
মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা আহিম বুলি কৈ ক'ত বা গ'ল ইমান যে ভাগৰ লাগিছে এতিয়া ক'ত পাওঁ ৰুম ইমান ৰ'দে ৰ'দে বিচাৰি ইয়াত বা ৰুম আছেনে নাই বা চিনিও নাপাওঁ নহয় ইহঁতৰ লগত নাই ভয়ে লাগে কি কৰোঁ এতিয়া যাওঁ আৰু উঠি পেলাই যি হয় হ'ব পালেতো পাম কেতিয়াবা কোনোবা আছে নাই আৰু ইয়াতে কম পইচাৰে ৰুম হ'ব নেকি দেখাবচোন ঘৰৰ মানুহজন খুবেই ভাল পাই গ'লোঁ ইমান কম দামতে ইমান ধুনীয়া ৰুম এটা লগতে ইমান বস্তুও আছে ক'তনো পায়নো এনেকৈ আৰু ইহঁতেতো আহিম বুলি কয় নাই লৈ ল'লে বেলেগত ৰুম যা গৈ য'তে থাকা থাক মই ইয়াতেই থাকিম মোৰ বহুত ভাল লাগিছে ৰুমটো থাকি ইয়াতে I'm a disco dancer. I'm a disco dancer. I'm a disco dancer. একোৱে খাব মন যোৱা নাই অকলে অকলে দেউতাই বা সময়ত খালেনে নাইবা মোৰ কথা মনত পৰিছেনে নাইবা কি বা কৰি আছে এতিয়া দেউতা চিন্তাই খুলি খাব ধৰিছে মোক এইফালে খবৰ ল'বলৈ দেউতাৰ ফোন এটাও নাই যি ফোনটো আছিলে ময়ে লৈ আহিলোঁ এতিয়া মই দেউতাৰ খবৰ ক'ত পাম কি কৰোঁ কি নকৰোঁ ভাবিয়ে পোৱা নাই একো ৰাম এডমিশ্যনটো লৈ ল'লোঁ দেউতাক জনাবও পৰা নাই কি যে কৰোঁ এতিয়া কেনেকৈ জনাওঁ দেউতাক আৰে এই ৰাতিপুৱা কোনে চিঞৰ বাখৰ কৰিব ধৰিছে মোৰতো ইয়াতে কোনো চিনাকি মানুহ নাই তেনেহ'লে কোন আহিলনো বহুত নেমুৰ তাহিলো বে যাদৱ দা নাই নেকি বে যাদৱ দা আছিল না ইয়াতে সেইটো কোৱা আৰে বেবী আৰে হে বেবী যাদৱ দা আছিল আৰে আপোনাক বাৰ কৈ আছো না এইটো যাদৱ দাৰ ৰুম নহয় বুলি তলত আছে বুলি কৈ আছো না নাই এইটো নহয় ৰুম আপোনাক কৈ আছো বাৰ এইটো ৰুম যাদৱ দাৰ নহয় বুলি আপোনাক কিমান ক'ব লাগিব আপুনি ওলাওকচোন আপুনি কি কৈ আছে বাৰ ওলা আপোনাক মই দেখাই দি আছো বলক ইয়াৰ পৰা তুমি মোক দেখাই দিয়া ৰুমটো বলক আপুনি ইয়াৰ পৰা দি আছো মই দেখাই আপোনাক ভালদৰে যাওক ইয়াৰ পৰা যাওক আপুনি যাওক কি মানুহ লগ পালো এতিয়াই যাব লাগিব মই যাদৱ দা মই আহিব পাৰিম নে ভিতৰলৈ সকলো ঠিকে আছে নে ভণ্টি একোতো অসুবিধা পোৱা নাই অসুবিধা মানে কি ক'ম আপোনাক এই মানুহ কোনবা আহিছিলে একো নকৰা নাই ডাইৰেক্ট সোমাই আহিছে ভিতৰত কেনেকুৱা মানুহ থাকে দেখোন আপোনাৰ তাতে নে কাক বিচাৰি আহিছিলে একো মানে খবৰে নাই পাতি ডাইৰেক্ট সোমাই আহিছে ভিতৰত এনেকৈ সোমাই আহে নেকি কোনোবাই ভণ্টি বেয়া নাপাবা দেই আগতে সেইটো ৰুমত মই আছিলেতো সি সেইবাবে চাগে সি সোমাই আহিলে চিধাকে ঠিক আছে একো নাই বাৰু সেনেকৈ সোমাই আহিব নালাগে কিন্তু এনেকৈ মই আছোঁ ন এতিয়া ভাল কথাটো নহয় না মই কিন্তু ভাল পোৱা নাই তেনেকৈ আৰু যাতে নেক্সট টাইম এনেকৈ নাহে যাতে আপুনি বুজাই দিব তাক হ'বনে তুমি চিন্তাই নকৰিবা আৰু এনেকুৱা দ্বিতীয়বাৰ নহয় আৰু তুমি একেবাৰে নিশ্চিন্ত থাকা নহ'লে মই যাওঁ এতিয়া বেয়া চাই নাপাব দে মই ডাইৰেক্ট আৰু এনেকৈ আহিলোঁ আৰু আপোনাক সেই ক'বকৈ তাৰমানে সেনেকৈ সোমাই আহিলোঁ মোৰ তাৰমানে বেয়া লাগি গ'ল দিয়ক এতিয়া আহিছোঁ নহ'লে দিয়া যোৱা বেয়া নাপাবা দেই তৰালৈ বৰকৈ মনত পৰিছে ভালেই আছেনে নাইবা তাই খবৰো এটা পোৱা নাই তাইলৈ চিঠিও পঠিয়ালোঁ পালেনে নাইবা তাই চিঠিখন চহৰলৈ গৈ সলনিয়ে হ'ল চাগে তাই
তৰাই নিজৰ লক্ষ্যলৈ এতিয়া গুৰুত্ব দিবলৈ ধৰিলে। তাই প্ৰথমতে খুব ভাল ছোৱালী আছিলে। দেউতাকৰ খবৰ লোৱাৰ পৰা আদি কৰি ঘৰৰ কাম কাজ সময়মতে সকলো কামে কৰিছিলে। কিন্তু কোনে জানে যে ইমান সহজ সৰল ছোৱালী এগৰাকী এই কংক্ৰিটৰ চহৰখনলৈ আহি ইমান সলনি হৈ যাব, ইমান সময়ৰ অভাৱত পৰিব যে দেউতাকৰ অহা চিঠিখনো তাইৰ পঢ়িবলৈ সময় নোহোৱা হৈ যাব। কোনে গম পায় যে তাই ইমান সলনি হৈ যাব? দেউতাকেই গম পাব নে আন কোনোবাই গম পাব? সেইখিনি কথা হয়তো কোনোৱে গম নাপাব যে তাই ইমান সলনি কি কাৰণত হৈ গ'ল। এতিয়া সময়ৰ লিখনি পিছলৈ কি হয় হয়তো সেইখিনি কথা কোনো নাজানে। তৰাই পঢ়া পাতি শেষ কৰি এটা ভাল কাম হাতত ল'লে। বিচাৰে দেউতাকে চহৰলৈ আহি পালে। তাৰ ঘৰ কোনটো আছিলে চিনিয়েই নোপোৱা হ'লো নহয়। কোন পিনে বা আছিলে? বোপা বোপা মোক মাতিছে নেকি? বোপাই, যাদৱ পাঠকৰ ঘৰটো কোনখিনিত আছিলে? যাদৱ পাঠক? এইফালে যে সৌহঁতৰ ঘৰটো। হ'ব দে বোপাই। ৰাম 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 ৰাম। Yes, ঘৰৰ কল আহিছে। Yes, Tina. I'm also ready यार. আজি অলপ দেৰি হৈ গ'ল ওলাওঁতে, তাৰমানে গৈ আছোঁ। অ'কে বাই বাই। মই এতিয়া দেৰি হ'ব, তুমিও আহা, মই গৈ আছোঁ। বাই বাই। কোন আহিলে আকৌ? দেউতা, তুমি ইমান ৰাতিপুৱাই আহি ওলালা যে? মোক দেখোন এটা খবৰো দিয়া নাই। তোলৈ বৰকৈ মনত পৰি আছে তৰা, সেইকাৰণেহে আহি ওলালো। তোৰচোন খবৰ খাতিও নিদিয়। মইতো চিঠি পঠায়ে আছোঁ, চিঠিৰ উত্তৰো নিদিয়, সেইবাবেহে আহি ওলালো। দে আহচোন ভিতৰলৈ, এতিয়া কৈ আছোঁ আহ। দে বহাচোন তুমি ইয়াতে। কৃষ্ণ। দেউতা, তুমি কি কৈ আছিলা? চিঠি? আজিকালি মোবাইলৰ দিনত চিঠি কোনে লিখে কোৱাচোন? নে কোনোবাই চিঠি লিখে নে কোনোবাই পঢ়ে? তাতে মোৰ এনেই সময় নাই। আৰু তুমি এবাৰ খবৰ দিব কোৱা, মধু দাদাৰ পৰা খবৰ লৈ পেলাই মোক এটা খবৰ দিব নোৱাৰিলা তুমি? চিঠি লিখিছা, মই আৰু চিঠি পঢ়া ক'ত সময় আছে মোৰ? তুমি কোৱাচোন। পিছে আহি পালো দে এনেকৈয়ে মই। তই ভালে আছনে? মইতো ভালেই আছোঁ দেউতা। পিছে এই মনাটোত তুমি কি লৈ আহিছা কোৱাচোন? মই তোৰ কাৰণে গাঁৱৰ পৰা তই ভাল পোৱা পানী পিঠা কেইটামান লৈ আহিছোঁ। ৰমলা পেহীয়েৰক কৈ চাচোন। এইবিলাক তুমিয়ে খাই থাকা এতিয়া। এনেও একো বনোৱা নাই, তুমি এই খাই পেলাই পেটটো ভৰোৱা। মই যাওঁ, মোৰ ডিউটি আছে, মই একদম টাইম নাই, গম পাইছা নে তুমি? মই এতিয়া যাওঁ সোনকালে, তুমি খোৱা। মই যাওঁ, মই নাখাওঁ। ই নাই তোৰ। আৰু তই ক'ত যাৱ? ক'লৈ যাব ওলাইছ মা? বচোন অলপ, মই আহি পাইছোহিহে এইমাত্ৰ। মই তোমাক বুজাই থকা একদম সময় নাই, গম পাইছা নে? মই যাব ওলাও এতিয়া। তুমি ইংৰাজী ক'ত বুজি পাবা? তুমিতো বুজি নোপোৱা। মই যাওঁ এতিয়া, তোমাক বুজাই থকা মোৰ একদম সময় নাই। মই ইংৰাজী বুজি নাপাওঁ নহয়। এতিয়া বুজি পাম দে আৰু ইয়াত থাকিলে। কি ক'লা তুমি? 2-3 দিনত তুমি ইংৰাজী শিকিব পাৰিবা? কি কোৱা হে তুমি দেউতা? দুদিন একেবাৰেই থকাকৈ আহিছোঁ মই। তোৰ বাহিৰেনো আছে কোন মোৰ? চিঠিটো উত্তৰ নিদিয়ই, সেইবাবে একেবাৰে তই নহ'লে ঘৰলৈ ব'ল।
মই তাত গৈ কি কৰিম? মই ইমান ভাল কাম এটা আনি পেলাই মই তোমাৰ লগত তাতে গাঁৱত গৈ পেলাই কৰিম কি? আৰু তুমি থাকা মোৰ লগত ইয়াতে, মোৰ কোনো কথা নাই, কিন্তু তুমি নিজৰ কাম নিজে কৰিব লাগিব। কিন্তু ইয়াতে মোৰ এনেই সময় নাই কামৰ কাৰণে, মই নিজৰ কামখিনিয়ে পেলাই থৈ দিওঁ, মই কৰিব নোৱাৰোঁ। তুমি কিন্তু ইয়াতে নিজে কৰিব লাগিব। কিন্তু পিছত কিন্তু মোক নকবা, কিন্তু দুখ নিদিবা ইয়াতে থকাৰ কাৰণে। মই আগতে ক'লোঁ কিন্তু তোমাক ইয়াতো তুমি থাকিবা দিয়াচোন। গাঁৱৰ ঘৰটো কি হ'ব? তাত কোনে থাকিব? তাতনো মোক কোনে কৰি দিয়ে এই কামবোৰ? নিজেই কৰি খাওঁ, গতিকে ইয়াতো কৰিয়েই খাম দে। হ'ব দে অ' মা। আৰু গাঁৱৰ ঘৰটো মধু দাদাক চাবলৈ দি আহিছোঁ। Whatever. Okay, মই এতিয়া যাওঁ দেউতা। মোৰ বহুত নষ্ট হ'ল, গম পাইছানে তোমাৰ কাৰণে সময়। এতিয়া মই যাওঁ। See you soon again. Okay, bye bye দেউতা। কি কৈ থৈ গ'ল তাই? বোধহয় ঘৰৰ কামখিনিকেই কৰিব দি থৈ গ'ল। সেইখিনিকে কৰগৈ, তাই অলপ সকাহ পাব। চহৰলৈ আহি তৰাৰ কি হ'ল? ব্যৱহাৰ পাতি ইমান সলনি হৈ গ'ল যে তাইৰ। দে যি হওক, ভালে থাকক তাই। দেউতা বেগতে আহিবি, আহতে জুনুকা আনিবি। এ হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ, নামৰ পাতিলা খেলা। এ হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ, নামৰ পাতিলা খেলা। হ'ল দে কামখিনি, হৈ গ'ল, হ'ল। অ' আহিলি মা? Yes. কি লাগে বুলি ক'লি তৰা? একো নালাগে অ'। কি যে মানে বুজি চুজি নোপোৱা। মই যে আহিলোঁ সেইটোৱে কৈ আছোঁ। কি যে হ'ব মানে নহয়। দে তৰা, তই হাত ভৰিখন ধুই ল, মই ভাতকেইটা দিওঁ। দিয়া দিয়া। আৰে মোৰ এই দৰকাৰী কাগজ কেইখন ক'ত গ'ল? এই হৰি, এই কাগজ কেইখন ক'ত গ'ল ঐ? অ' দেউতা, দেউতা কি কৰিলে অ' এইবিলাক মোৰ? অ' মা? তুমি বস্তুবোৰ কি কৰিলা মোৰ কোৱাচোন? কাগজবিলাকে কি কৰিলা তুমি? অ' মই চব ঠিক ঠাক কৰিলোঁ। যিবোৰ অলাগতিয়াল আছিল পেলাই দিলোঁ। তোমাক কোনে এইবিলাক চুবলৈ দিছিলে? মোক সুধি পেলাই তুমি কিবা কাম কৰিছিলা নেকি? আজিৰ পৰা যাতে এইবিলাক নালাগা কৰি দিছোঁ। মোৰ দৰকাৰী কাগজবিলাক তুমি পেলাই দিলা। কি মানে কি যে হ'ব নহয়। হ'ব দে মা। ঘৰলৈ আহে, খায় আৰু ডিউটিলৈ যায়। এয়াই হৈ গ'ল তৰাৰ পৰিচয়। তাইৰ খং ইমানেই বাঢ়ি গ'ল যে দেউতাকৰ লগত কথা পাতিবলৈও তাইৰ সময় নোহোৱা হৈ গ'ল। তৰা, অঁ আহোঁতে কিতাপখন লৈ আহিবিচোন, পঢ়িবলৈ বৰকৈ মন গৈ আছে। বাপৰে, ইমান দাম! হ'ব দিয়া, লৈ আহিম মই আহোঁতে। আকৌ দ্বিতীয় দিনা অ' তৰা, আজি আহোঁতে কঁকালৰ বিষৰ পতা এটা লৈ আহিবিচোন। সদায় সদায় এটা এটা বস্তু আনিব দিব। হ'ব দিয়া, লৈ আহিম দিয়া মই। এনেকৈ দেউতাকে নিজৰ ছোৱালীজনীয়ে সকলো কাম কৰিব পৰা হ'ল বুলি সকাহ পায় তাইক মন খুলি বুঢ়াকালত নিজৰ লাগতিয়াল বস্তুবোৰ তাই আনি দিয়ে বুলি মনতে বৰ সকাহ পালে। কিন্তু এদিন হঠাতে যে এনেকুৱা কিবা এটা হ'ব সেয়া জানো দেউতাকে গম পাইছিল? কি হ'ল অ' চকুযোৰ? একো যে মনিবই পৰা নাই। তৰা, অ' তৰা। কি হ'ল ইমানকৈ চিঞৰি আছা যে? চিঞৰা নাই অ'। মই চকুযোৰে মনিব নোৱাৰা হৈছোঁ। চশমাযোৰৰ পোহৰেই গ'ল কিজানি। কালি আহোঁতে এজন নতুন লৈ আহিবিচোন মা। কি? তুমি কি সদায় সদায় এটা এটা নাটক উলিয়াই থাকা অ'? ইনকাম কৰিবলৈ মই কিমান কষ্ট কৰি আছোঁ তুমি জানানে? আৰু পইচা গছত নালাগে নহয়। এতিয়ানো কি কৰিবলগীয়া আছে তোমাৰ ইমান যদি আগতে পঢ়িলা হয়? দেখাটো পায়ে আছা। এতিয়া নতুন চশমা আনি দিবলৈ মোৰ পইচা নাই। যেতিয়া পইচা হয় তেতিয়া চাম বাৰু। এতিয়া এনেকৈ থাকা আৰু যেনেকৈ থাকা। ঠিকেই কৈছ দে তই তৰা। দেখাটো পায়ে আছোঁ। নেলাগে দে চশমা আৰু। সময় নষ্ট এনে মানে মোৰ। এদিন দুদিন নহয়, এমাহ দুমাহ এনেদৰেই পাৰ হ'ল।
দিন যিমান গৈ আছে দেউতাক সিমানেই অসুস্থ হৈ আছে আৰু তৰাৰো দেউতাকৰ প্ৰতি গুৰুত্ব কমি আহিছে। আজি তৰাৰ মাক মালতী জীয়া থকা হ'লে মোৰ কষ্টখিনি নিশ্চয় বুজি পালেহেঁতেন। কি হ'ল, তাই ফোনটোও নুঠোৱা হ'ল যে? বিধাতাৰো যে কি খেল। সেইদিনা তৰাৰ বান্ধৱীৰ বাৰ্থডে পাৰ্টি থকাৰ বাবে তাই ৰাতিটো ঘৰলৈয়ে নাহিলে আৰু তাই ইমান খং কৰি আছিলে যে দেউতাকৰ ফোনটোও এবাৰ নুঠালে। এতিয়া সময়ত কি হয় সেইটো কোনেনো গম পায়। তৰাই কৰা এই অৱহেলাৰ ফলটো শেষলৈ গৈ বা কি পৰিণতি দেখায়। আজিচোন তৰাৰ মাক মালতীলৈ বহুত মনত পৰিছে মোৰ। কি হ'ল, হঠাৎ মইচোন একোৱেই নেদেখা হ'লো। বুকুখনো বৰকৈ বিষাইছে মোৰ। তৰা আৰে দুৱাৰখন খোলাই আছে, কি দেখোন অদ্ভুত কাৰবাৰ। দেউতা কি দুৱাৰখন খুলি থৈ দিছে আৰু এই ৰাতিপুৱাই। অ' দেউতা, দেউতা, দেউতা। দেউতা কিয় এৰি গ'ল? মোৰ ভুল হৈ গ'ল। উভতি আহা। অশ্ৰুটোনো কাহল স্মৃতিবোৰ দুখৰ ঘোল। অশ্ৰুটোনো কাহল স্মৃতিবোৰ দুখৰ ঘোল। নোৱাৰো টানিব দুখৰ বোজা, নোৱাৰো সাজিব প্ৰেমৰ পজা। মৰমে যদি বিচাৰে আশ্ৰয়, তুমি দিবানে ও দেউতা? সাহসৰ যদি হয় পৰাজয়, তুমি থাকিবানে দেউতা? এবাৰ মাতিবানে মোক দে